এই ধৰক বহুত ভালপোৱা মানুহজনৰ বা মানুহগৰাকীৰ ওচৰৰ পৰা আপুনি আঁতৰি আহিছে। প্ৰথমে তেওঁৰ কৰা প্ৰতিটো ভুলৰ বাবে ক্ষমা কৰি নিজক আকৌ সেই আগৰ ঠাইলৈ নিব বিচাৰিছে। কাৰণ ক্ষমা নকৰিলে আমাৰ মনে শান্তি নাপায় বা বাৰে বাৰে তেওঁ কৰা ভুলৰ ওপৰত প্ৰতিশোধ ল'ব বিচাৰে। কাৰোবাক ভাল লগাৰ পৰাই কাৰোবাক আপোন কৰালৈ সেই সময়ছোৱাত তেওঁ দিয়া প্ৰতিটো আশালৈ খুব এটা সাধাৰণ জীৱন যাপন কৰিব বিচাৰে আপুনি। ধৰি লওক হঠাৎ তেওঁ নোহোৱা হ'ল, কষ্ট পাইছে আপুনি। এই কথা তেওঁ বুজিও পায়, কোনোবাখিনিত অনুভৱো কৰে। তথাপিও হাত এখন আগুৱাই দিয়াৰ সাহস নাই তেওঁৰ। খুব আকুৰকৈ স্বভাৱ এটাত ডুবি থাকে দিন ৰাতি। মানুহক মানুহ লাগে বুলি জানিও কোনোবাখিনিত চিঞৰি দিয়ে, মই অকলে ভালে আছোঁ। খন্তেকৰ বাবে তেনেকৈ থাকি আকৌ উচুপি উঠে, আজি একোৱেই ভাল লগা নাই। কি হৈছে তোমাৰ বুলি সুধিলে উত্তৰত সদায় ভালে আছোঁ মই বুলি সামৰি দিয়ে নিজক। বুজি পাওঁ সকলোবোৰ, দেখি থাকোঁ, অনুভৱো কৰোঁ। বিচাৰোঁ তেওঁ ভালে থাকক, অথচ প্ৰশ্ন নকৰোঁ ভালে আছেনে বুলি। এটি প্ৰাকচক্ৰত সম্পৰ্কবোৰক বান্ধি ৰাখি এখন মুকলি আকাশ বিচাৰোঁ কেতিয়াবা। তেওঁৰ শেষটো বেয়া হ'ব বুলি জানিয়েই প্ৰাৰ্থনাৰ শেষত সদায় তেওঁক ভালে ৰাখিবলৈ কওঁ। ভাল লগাবোৰ কমি আহিছে, এতিয়া মনো নাযায় কাৰোবাৰ ওচৰত প্ৰেমৰ ভিক্ষা মাগিবলৈ। বিদায় বুলি একো নাই, মাত্ৰ ভালে থাকক।